তো হেল্ল' বন্ধুসকল, বাইদেউসকল, বৌসকল, দাদাসকল, চবকে মোৰ ফালৰ পৰা নমস্কাৰ। मगर क्यों? তো মানে আজি দোকানত মানে অলপ কাম আছে। কাম মানে কি আৰু অলপ মালখিনি ছেটিং কৰি আছোঁ। তো ছেটিং কৰোঁতে এটা কথা মনত পৰিলে, ঠিক আছে। তো কথাষাৰ হ'ল আজিকালিতো যি জামানা চলিছে চবৰে ডবল কি জানো ভগৱানে মোৰ কাৰণে বনাইছে নাই বনোৱা, বেয়াই লাগি যায়। কি ক'ম, সদায় বিচাৰোঁ নেপাওঁৱে। ভগৱানে কি আছে নাই মোৰতো ভগৱানে জানে। আৰু আপোনালোকে যদি দেখি পাইছে তেনেহ'লে মোৰ ওচৰত পঠিয়াই দিব। আৰু বহুত কষ্ট, 21 বছৰ হৈ গ'ল আজিলৈকে বিচাৰিয়ে পোৱা নাই মাকা। साला ये दुख का खत्म नहीं होता बे। তো আপোনালোকে প্লিজ পঠিয়াই দিব। আৰু বহুত কষ্ট, যাকে সুধো তাই কয় ডাবুল। ভগৱানে মোৰ কাৰণে বনাইছে নে মাকা আজিলৈকে বিচাৰিয়ে পোৱা নাই। বহুত কষ্ট এইটো দুনিয়াত, কিন্তু অকলে থাকিলে বহুত কষ্ট। তো এতিয়া মানে মনে মনে ভিডিঅ'টো বনাই আছোঁ আৰু মালিকে নেদেখা মানে। তো আপোনালোকক কৈছোঁ, ঠিক আছে, বিচাৰি যদি পায় তেনেহ'লে ক'ব। वाह क्या एक्टिंग कर रहा है। ঠিক আছে, মেছেজ এটা কৰি দিয়ক, কমেণ্ট এটা কৰি দিব আৰু তলত যদি দেখি পাইছে, ঠিক আছে। আৰু অলপ কি ক'ম আৰু, বিচাৰক সোনকালে বিচাৰিব, ঠিক আছে। বহুত কষ্ট নহয়, আপোনালোকে জানেইচোন, ঠিক আছে। সোনকালে বিচাৰক। আৰু এটা কৈ দিছোঁ, মোৰ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু সৰু ভাইটি বুলি, ঠিক আছে। কৰি দিব মৰমত, মোকো অলপ ভাইৰেল কৰক, তেতিয়াহে ডবল হ'ম। ক'ৰ পৰা হ'ম, কোনো ঘূৰিয়ে নাযায় মাকা, ঠিক আছে। সোনকালে কৰি দিব। এই চাইছে নাই, ইয়াৰো আছে মাল, মোৰহে নাই। তো সেইটো কাৰণে কৈছোঁ আৰু সোনকালে বিচাৰি দিয়ক মোক, ঠিক আছে। বহুত কষ্ট অকলে মোৰ তেতিয়া। অঁ হেল্ল', অঁ মোৰ বাবুৱে খানা খালে, ভাল। কিহেৰে খালে ময়ো ক'ম, ঠিক আছে। বিচাৰক, মানুহটোৱে বিচাৰি পালে কমেণ্টত ক'ব বাৰু, ঠিক আছে। বাই বাই।